নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক অন্য এটি ভিডিঅ'লৈ। আৰু বন্ধুসকল, মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে, এয়া হৈছে গহপুৰৰ পৰা অলপ আগুৱাই গৈ হোলেঙিত স্থিত মানে ডনি প'ল' এয়াৰপৰ্ট। মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে, নতুনকৈ মানে বনাই থকা হৈছে, সম্পূৰ্ণ হোৱা নাই হ'লেও মানে ইয়াত যি ফ্লাইট উৰা মাৰিবলৈ আৰম্ভ কৰিছে। আৰু ইয়াৰ যি সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিছোঁ। এয়া দেখিবলৈ পাইছে, এয়া হৈছে হোলেঙিত থকা ডনি প'ল' এয়াৰপৰ্ট। চাওক ইয়াৰ যি পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। আৰু আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে মানে এদিন আপোনালোকক গহপুৰত থকা এই যি নতুন ডনি প'ল' এয়াৰপৰ্ট, এই এয়াৰপৰ্টখন আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ। আৰু আজি মানে সেই সৌভাগ্য হৈছে, আজি আহিছিলোঁ মানে ইয়াত, সেইকাৰণে আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দেখাবৰ কাৰণে যত্ন কৰিছোঁ। দেখিবলৈ পাইছে হোৱা হৈছে গাড়ী পাৰ্কিং। আৰু যিহেতু য'ৰ পৰা মানে ফ্লাইটটো উৰা মাৰে তাত মানে ভিতৰত প্ৰৱেশ কৰিব নিদিয়ে, বাহিৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ ইয়াৰ যি পৰিৱেশ হোৱা দেখিবলৈ পাইছে ডনি প'ল' এয়াৰপৰ্ট। এয়া হৈছে কাউণ্টাৰ। আৰু বন্ধুসকল, এতিয়া আমি মানে এই এয়াৰপৰ্টৰ মানে অন্য এক ছাইডত আহিছোঁ। আৰু এই ছাইডৰ পৰা আপোনালোকক এই এয়াৰপৰ্টৰ দৃশ্য দেখাবৰ কাৰণে যত্ন কৰিছোঁ। এয়া দেখিবলৈ পাইছে ইয়াত মানে নতুনকৈ মানে ফুল গছ লগাই থকা হৈছে। এয়া দেখিবলৈ পাইছে ভৱিষ্যতে মানে এই ঠাইখন মানে বহুত সুন্দৰ হোৱাৰ সম্ভাৱনা প্ৰকট। ইয়াৰ যি সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰি আছোঁ। এয়া দেখিবলৈ পাইছে, এইটো অন্য এক ছাইডত আমি আহিছোঁ, মানে অলপ আগৰ এই ছাইডৰ পৰা দেখাবৰ কাৰণে যত্ন কৰিছোঁ, সৌ ঠাইৰ পৰা। এতিয়া মানে এই ছাইডত আহিছোঁ আৰু এইফালৰ যি পৰিৱেশ, সেই পৰিৱেশ আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিছোঁ। এয়া চাওক কি সুন্দৰ ঠাই, সঁচাকৈ মানে বহুত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে এই ডনি প'ল' এয়াৰপৰ্টখন। আৰু ইয়াত মানে নতুনকৈ কামবোৰ চলি আছে, সেইকাৰণে সম্পূৰ্ণ হোৱা নাই। যদি সম্পূৰ্ণ হোৱাৰ পিছত যেতিয়া এই ফুল গছবোৰ যেতিয়া মানে ফুল ফুলিব আৰম্ভ কৰিব আৰু এই গছবোৰ ডাঙৰ হ'ব, তেতিয়া মানে আৰু ধুনীয়া হৈ যাব এই এয়াৰপৰ্টখন। এতিয়া মানে প্ৰায় 80% কামেই সম্পূৰ্ণ হৈছে, বাকী 20% কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই, কাম চলি আছে। চ' আপোনালোকক ইয়াৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখাবৰ কাৰণে যত্ন কৰিছোঁ। এয়া চাওক, সঁচাকৈ এক মানে মনোমোহা ঠাই, মানৱ সৃষ্ট প্ৰাকৃতিক সৌন্দৰ্য বুলি ক'লেও ভুল কোৱা নহ'ব। চ' ইয়াৰ পৰিৱেশ আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰি আছোঁ। এয়া চাওক, এয়া হৈছে মানে ফ্লাইটত উঠিবৰ কাৰণে ব্যৱহাৰ কৰা এক সঁজুলি, মানে ইয়াৰ চিৰি বগাই ওপৰৰ পৰা উঠিব লাগিব। আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰি আছোঁ। আৰু বন্ধুসকল, এয়া হৈছে মানে মোৰ গাড়ীখন, আৰু গাড়ী মই মানে ইয়াতে পাৰ্কিং কৰি থৈছিলোঁ। আৰু আপোনালোকক এই ডনি প'ল' এয়াৰপৰ্টৰ যি ভিতৰৰ পৰিৱেশ, সেই ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ। ভিতৰৰ মানে য'ত মানে ফ্লাইটখন উৰা মাৰে বা লেণ্ডিং হয়, সেই ঠাইৰ ভিতৰত মানে প্ৰৱেশ কৰিব নিদিলে, বাহিৰৰ পৰিৱেশ আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিলোঁ। আৰু এতিয়া আমি মানে যাম আৰু আপোনালোকক এতিয়া দেখাম যে এই এয়াৰপৰ্টখন আহিবৰ কাৰণে মানে কোনটো ৰাস্তাৰে আহিলে মানে বেছিকৈ বেষ্ট হ'ব। ৰাস্তাৰ পৰিৱেশো আপোনালোকক থুলমূলকৈ দেখাবৰ কাৰণে যত্ন কৰিম। চ' চাই থাকক ভিডিঅ'টি শেষলৈকে। আৰু বন্ধুসকল, এতিয়া মানে এই ডনি প'ল' এয়াৰপৰ্টৰ পৰা আমি মানে ঘৰলৈ উভতিছোঁ। আৰু এয়া দেখিবলৈ পাইছে, সঁচাকৈ কৈছোঁ, আপোনালোকে নিজে আহি যেতিয়ালৈকে নিজ চকুৰে দেখা নাপায় তেতিয়ালৈকে অনুভৱ কৰিব নোৱাৰিব। এই ঠাইখন মানে সঁচাকৈ ধুনীয়া, আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰি আছোঁ। আৰু এইখনেই হৈছে সেই মেইন ৰাস্তাখন। আৰু এয়া দেখিবলৈ পাইছে, আমি এতিয়া এয়াৰপৰ্টৰ ভিতৰতে আছোঁ, মানে বাউণ্ডাৰীৰ ভিতৰতে আছোঁ। আৰু আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰি আছোঁ গাড়ীত উঠি। ইয়াৰ যি পৰিৱেশ, সেই পৰিৱেশ আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰি আছোঁ। আৰু ভিডিঅ'টি বেছি দীঘল নকৰোঁ, আপোনালোকক মই প্ৰথমে কৈছোঁ যে চুটি ভিডিঅ' কৰিম। চুটি ভিডিঅ'ৰ মাজতে আপোনালোকক বাহিৰৰ যি সামগ্ৰিক পৰিৱেশ সেয়া দেখাবৰ কাৰণে যত্ন কৰিম। আৰু হোৱা হৈছে টিকেট কাউণ্টাৰ। এতিয়া আমি মানে ইয়াত যি গাড়ী পাৰ্কিং থৈছিলোঁ তাৰ মানে টকা দিব লাগিব, পইচা দিব লাগিব, কিছু বেছি দিব নালাগে, 20 টকামান দিব লাগিব। চ' আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰি আছোঁ। আৰু এতিয়া মানে যি পাৰ্কিঙৰ টকা, এই টকাটো দি মেলি আমি মানে ওলালোঁ। এতিয়া আপোনালোকক দেখুৱাই আছোঁ। এতিয়াও আমি মানে এই এয়াৰপৰ্টৰ ভিতৰতে আছোঁ। এয়া দেখিবলৈ পাইছে, এয়া হৈছে এয়াৰপৰ্টৰ বাউণ্ডাৰী, এয়া দেখিবলৈ পাইছে। আৰু এতিয়া আপোনালোকক মানে দেখুৱাই আছোঁ বাহিৰত গৈ। আৰু বন্ধুসকল, এই এয়াৰপৰ্টৰ ভিতৰত সোমাবৰ কাৰণে মানে এয়া হৈছে গেট, খোৱা দেখিবলৈ পাইছে। এই গেটেৰে মানে প্ৰৱেশ কৰিব লাগে। এতিয়া আমি মানে এই গেটৰ পৰা বাহিৰ হৈ যাম।
আৰু এই গেটখন আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিছোঁ। সুন্দৰ এই গেটখন আৰু ইমান ডাঙৰ এয়াৰপৰ্টত মানে এইদৰে বাঁহ আৰু টকৌ পাতেৰে মানে গেটখন সজোৱা হৈছে আৰু সঁচাকৈ মানে ভাল লাগিছে এই এয়াৰপৰ্টখনত আহি। আৰু 2 বছৰ পূৰ্বে মানে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি এই এয়াৰপৰ্টখন উদ্বোধন কৰিছিলে আৰু আজি আপোনালোকক আহি ইয়াৰ যি সামগ্ৰিক পৰিৱেশ সেয়া দেখাবৰ কাৰণে যত্ন কৰিলোঁ। এতিয়া মানে আমি গেটৰ পৰা বাহিৰত ওলাই আহিলোঁ আৰু এয়া হৈছে গহপুৰৰ হোলেঙিৰ পৰা মানে খুমুৱা পথ। আৰু এই গহপুৰৰ পৰা প্ৰায় 10-12 কিলোমিটাৰমান হ'ব, 10-12 কিলোমিটাৰমান সোমাই আহিব লাগে। এইটো পথেৰে আহিলে হৈ যায়। যিটো মানে আপোনালোকে গহপুৰৰ যি উৰণীয়া সেতু আছে, ফ্লাইঅভাৰ আছে, এই ফ্লাইঅভাৰৰ পৰা ইটানগৰ অহা পথেৰে আহিব লাগে আৰু আহি হোলেঙি য'ত যিখন মানে অসম অৰুণাচল সীমান্তৱৰ্তী হোলেঙি, এই হোলেঙিৰ যিখন গেট, এই গেটেৰে মানে ইটানগৰৰ অভিমুখে সোমাই আহিব লাগে আৰু অকণমান আগত সোমাই আহি প্ৰায় 4 কিলোমিটাৰমান হোলেঙি গেটৰ পৰা সোমাই আহি তাৰ পৰা এয়াৰপৰ্ট ৰোড আহিব লাগে। আৰু এয়া হৈছে এয়াৰপৰ্ট ৰোড। এই ৰোডেৰে আহিলে মানে এই যি নতুন নৱনিৰ্মিত ডনিপলো এয়াৰপৰ্ট, এই এয়াৰপৰ্টখন মানে পোৱা যায়। আৰু বন্ধুসকল, যিমানেই মানে উন্নতিৰ পথত আগবাঢ়ি গৈছে আমাৰ দেশখন, সিমানেই মানে প্ৰকৃতিক ধ্বংস কৰা হৈছে। দেখিবলৈ পাইছে পাহাৰ এইদৰে কাটি কাটি ইয়াৰ যি পাহাৰৰ মাটি, এই মাটি মানে অন্য স্থানত পেলোৱা হৈছে। ইয়াৰ কৰিব নালাগে। দেখিবলৈ পাইছে এইদৰে মানে পাহাৰ কাটি কাটি মানে প্ৰকৃতিয়ে নিজে সৃষ্টি কৰা বস্তু পাহাৰ, আৰু এই পাহাৰক এইদৰে ধ্বংস লীলালৈ পৰিণত কৰা হৈছে। হ'লেও আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। যদিও মানে কথাটো কি হয়, আপোনালোকে জানে যে যদি উন্নতি কৰিব লগা হয়, ঠাইখন ডেভেলপ কৰিব লগা হয়, তেতিয়াহ'লে কিছুমান কম্প্ৰমাইজ কৰিব লাগে, কিছুমান বস্তু মানে কাটিব লাগে। কিন্তু হ'লেও তাৰ পৰা যদি পৰাপক্ষত নাকাটিলেও হয়নে বা তেনেকুৱা টাইপৰ অলপ আপোনাৰ মানে বিচাৰ কৰি মেলিহে, যদি একেবাৰে অসুবিধা হয় তেতিয়াহে মানে কাটিব লাগে। কিন্তু যধে মধে কাটি মানে যি ধ্বংসলীলা কৰা হৈছে সেয়া মানে দেখি ভাল নালাগিল, বেয়া লাগিল। যি কি নহওক, আপোনালোকক ইয়াৰ যি পৰিৱেশ দেখাবৰ কাৰণে যত্ন কৰিছোঁ। আৰু বন্ধুসকল, এয়া হৈছে এই তিনিআলি। এই তিনিআলি দেখিবলৈ পাইছে হোলেঙিৰ পৰা অৰুণাচল অভিমুখে 4 কিলোমিটাৰমান আগুৱাই অহাৰ পিছত এই তিনিআলিৰ পৰা প্ৰৱেশ কৰিব লাগে এয়াৰপৰ্টলৈ। আৰু এই এয়াৰপৰ্টত এই মানে দেখিবলৈ পাইছে মহ এটা আছে। এই মহ আপোনালোকে য'ত দেখিব, এই মহৰ পৰাই মানে ভিতৰত সোমাই যাব লাগে। মানে অৰুণাচলৰ ভিতৰতে আছোঁ। ইয়াৰ যি সীমান্ত, এই সীমান্তত এতিয়াও আমি আহি পোৱা নাই, অলপ আগত আছে। ইয়াৰ পৰা 4 কিলোমিটাৰমান হ'ব। যিখন মানে হোলেঙি চেণ্টাৰ বুলি মই কৈছোঁ, সেই চেণ্টাৰে হৈছে অসম অৰুণাচল সীমান্ত। আৰু এতিয়া আমি মানে সীমান্তৰ অভিমুখে গৈ আছোঁ। আৰু ইয়াৰ যি বিপৰীত দিশ, এই চাইডে গ'লে মানে অৰুণাচল পায়। ইয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰমান হ'ব। আৰু যি কি নহওক, আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰি আছোঁ। আৰু বন্ধুসকল, এতিয়া আমি মানে গৈছোঁ হোলেঙিৰ অভিমুখে। আৰু বন্ধুসকল, এই ঠাইখনৰ পৰা মানে ইয়াত পাছ চেক কৰা হয়। যিহেতু আপোনালোকে গম পায় যে অৰুণাচলত প্ৰৱেশ কৰিলে মানে ইনাৰ লাইন পাছৰ প্ৰয়োজন হয়, আৰু এই পাছখন মানে ইয়াতে চেক কৰা হয়। আৰু বন্ধুসকল, আহি ফাইনেলি আমি আহি পালোঁ হোলেঙি চেণ্টাৰ। আৰু মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে, এয়া হৈছে হোলেঙি চেণ্টাৰ। আৰু এয়াই হৈছে অসম অৰুণাচল সীমান্তৱৰ্তী যিখন গেট, এই গেটখন এয়াই হৈছে। এতিয়া আমি যোন পাৰে আছোঁ, এয়া হৈছে অৰুণাচল আৰু সিপাৰে হৈছে অসম। আৰু আপোনালোকক এতিয়া আমি অসমলৈ প্ৰৱেশ কৰি আছোঁ। এয়া দেখিবলৈ পাইছে, এতিয়া আমি অসমত প্ৰৱেশ কৰিলোঁ। আৰু এইখন গেটে হৈছে হোলেঙি গেট। আৰু এইখন যি চেণ্টাৰ, এই চেণ্টাৰখনৰ নামো হোলেঙি বুলি কোৱা হয়। আৰু হোলেঙি চেণ্টাৰত যিহেতু গেট আছে, সেইকাৰণে এই গেটৰ হোলেঙি গেট বুলি কোৱা হয়। আৰু এতিয়া আমি মানে গহপুৰৰ অভিমুখে গৈ আছোঁ। ইয়াত দেখিবলৈ পাইছে, ইয়াৰ পৰা গুৱাহাটীলৈ 320 কিলোমিটাৰ, তেজপুৰলৈ 139 কিলোমিটাৰ, আৰু বিশ্বনাথ চাৰিআলিলৈ 73 কিলোমিটাৰ ইয়াৰ পৰা। আৰু বন্ধুসকল, এই আছিল আজিৰ ভিডিঅ'টি। আৰু আপোনালোকক যি অসম অৰুণাচল সীমান্তৱৰ্তী হোলেঙিত থকা নৱনিৰ্মিত ডনিপলো এয়াৰপৰ্টৰ যি সামগ্ৰিক পৰিৱেশ, বাহিৰৰ পৰিৱেশ আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দেখাবৰ কাৰণে যত্ন কৰিলোঁ। চ' আপোনালোকে ভিডিঅ'টি চাই কেনে পালে, ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এক ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। জয় আই অসম।